নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে? আশা কৰোঁ ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি বিশেষকৈ এটি গীত লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হৈছোঁ। সেই গীতটি কণ্ঠদান কৰিছিলে আমাৰ আচুৰ্য বৰপাত্ৰ দাদাই। সেই গীতটি মই চমুকৈ গাবলৈ আপোনালোকৰ মাজত প্ৰয়াস কৰিছোঁ। গীতটি ভাল লাগিলে মোৰ পেজটি ফ'ল' কৰি দিব আৰু এটি লাইক কৰি সুন্দৰ এটি কমেণ্ট কৰি দিব। তেতিয়াহ'লে মই গীতটি চমুকৈ গাবলৈ চেষ্টা কৰিছোঁ। আহক আমি গীতটি এবাৰ শুনো। জান বুলি মাতিমে তোমাক মৰমতে, জান বুলি চুমা দি কোমল কোমল উঠতে, জান বুলি মাতিমে তোমাক মৰমতে, জান বুলি চুমা দি কোমল কোমল উঠতে, কলিজাৰ কপনি শুনিবাৰ বুকুত মোৰে জীয় জোনাকী জ্বলিব, জোনে জুমি চাব, জানৈ মেঘত আহাৰত লুকাই হৈ, দুপৰীয়া নোলামা সোণ ৰ'দত তুমি দেহা কলা পৰিব, পদূলিলৈ নাচাব ঘনাই তুমি ধানৰ চকু লাগিব, দুপৰীয়া নোলাবা সোণ ৰ'দত তুমি দেহা কলা পৰিব, পদূলিলৈ নাচাব ঘনাই তুমি ধানৰ চকু লাগিব, আনৰ চকু লাগিব, আনৰ চকু লাগিব, আনৰ চকু লাগিব।